স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত কেনেকৈ এপ্লাই কৰিব আৰু ক'ত জমা দিব লাগিব, কি কি ডকুমেণ্ট লাগিব সবিশেষ জনাম এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে শেষলৈ চাই থাকক। এই PM কিষাণত এতিয়ালৈ অসমত PM কিষাণৰ অনলাইন এপ্লাই হোৱা নাই, হ'লে জনাই দিম। এতিয়া অফলাইন যোগে আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ হ'লে এইখন ফৰ্ম লাগিব। যদিহে ফৰ্মখন নাই মোক কমেণ্ট কৰিব, মই পঠাই দিম। মই ফৰ্মখনৰ বিষয়ে অলপ আলোচনা কৰিছোঁ, ক'ত কেনেকৈ ফিল আপ কৰিব। ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট দিব লাগিব, তাৰপিছত চাব ডিভিজন, চাৰ্কুল, কি চাৰ্কুল হয়, ব্লক, নেম অফ দ্য মিউনিচিপালিটি, গ্ৰাম পঞ্চায়ত ভিলেজ, ইয়াৰে এটা দিব। ফুল নেম অফ দ্য ফাৰ্মাৰ, আপোনাৰ নামটো দিব, ডেট অফ বাৰ্থ দিব, জেণ্ডাৰ, মোবাইল নাম্বাৰ, আইডি প্ৰুফ এটা দিব, আৰু ইপিনে আইডি প্ৰুফ কি দিয়ে এইটো কাৰ্ড নম্বৰটো দিব, তাৰে ওপৰত আধাৰ নংটো দিব, আপোনাৰ ৰেচিডেণ্টেল এড্ৰেছ, সম্পূৰ্ণ এড্ৰেছটো ইয়াত ধুনীয়াকৈ দিব, তাৰপিছত কাষ্টটো দিব, তাৰপিছত নেম অফ দ্য ফেমিলি মেম্বাৰ 17 নম্বৰত ধুনীয়াকৈ ফেমিলি নামকেইটা দিব, তাৰপিছত ডেট অফ বাৰ্থ দিব, আধাৰ নম্বৰ যদি আছে দিব কলৰে, ৰিলেশ্যনটো কি হয় দিব, তাৰপিছত 18 নম্বৰত আছে ডিটেইলছ অফ কালেক্টিভ লেণ্ড হোল্ডিং, মানে আপোনাৰ লেণ্ড হোল্ডিংখনৰ পাট্টা নম্বৰ, ৰেভিনিউ ভিলেজ কি হয়, ডাক নম্বৰ, তাৰপিছত এৰিয়া ইন হেক্টৰ, মানে মাটি কিমান হেক্টৰত কিমান আছে সেইটো দিব ইয়াত। এইখিনি ধুনীয়াকৈ ফিল আপ কৰি দিব। 19 নম্বৰত আছে বেংক ডিটেইলছখিনি ইয়াত দি দিব, নেম অফ দ্য বেংক, ব্ৰাঞ্চ কি হয়, নেম অফ দ্য একাউণ্ট হোল্ডাৰ, IFC কোড, একাউণ্ট নাম্বাৰ, এইখিনি ধুনীয়াকৈ লিখি দিব। 19 নম্বৰত আছে ফাৰ্মাৰ এণ্ড প্ৰেজেণ্ট হোল্ডাৰ অফ কনষ্টিটিউচনেল পোষ্টছ, মানে এইটো হয় যদি হয় দিব, নহয় যদি নহয় আৰু য়েছ ন' দিব। এইখিনি পঢ়ি চালে নিজে গম পাব ফাৰ্মাৰজনে কিবা ছাৰ্ভিচ কৰে নেকি, ইয়াত যদি কৰে য়েছ ন', মান্থলি পেঞ্চন মোৰ দেন 10,000 পাৰ মান্থ, এইটো যদি হয় দিব, নহয় যদি নহয় দিব, ইনকাম টেক্স পেয়াৰ হয় নেকি, এইখিনি পঢ়ি চালে ধুনীয়াকৈ বুজি পাব। তলত আহিছোঁ, চেল্ফ ডিক্লেৰেশ্যনটো কৰি দিব, নিজৰ নামটো লিখিব, চন অফ হয় না ডটাৰ অফ হয়, মানে এইটো ইয়াত দিব, ডিষ্ট্ৰিক্ট, তহচিল, এইখিনি ধুনীয়াকৈ ফিল আপ কৰি দিব। তলত ডেটটো লিখিব, প্লেচ লিখিব, তাৰপিছত তলত ছিগনেচাৰটো কৰি দিব, তাৰে তলত নিজৰ নামটো দিব, সম্পূৰ্ণ নাম এড্ৰেছখিনি দিব। ডকুমেণ্ট কি লাগে মই জনাই দিছোঁ। আপডেট জমাবন্দী এখন লাগিব, 2019 পিছৰ হ'লেও হ'ব, বা আপুনি এতিয়া উলিয়াই দিব পাৰে, এইটো চাৰ্কুল অফিচত পাব আপোনালোকে। আধাৰ নম্বৰ লাগিব, আধাৰ কাৰ্ডখন ধুনীয়াকৈ জেৰক্স কৰি দি দিব। তাৰপিছত এখন আই কাৰ্ড, ভেলিড আই কাৰ্ড লাগিব, ড্ৰাইভিং লাইচেঞ্চ বা ভোটাৰ ID বা এনেকুৱা ধৰণৰ হ'লে হ'ল আৰু বেংক ডিটেইলছটো, বেংক একাউণ্টটো লাগিব, আৰু এখন পাছপৰ্ট ফটো লাগিব। এইখিনি আছিল, এইখিনি ধুনীয়াকৈ ফৰ্মখনত ফিল আপ কৰি সেইখিনি এই ডকুমেণ্টখিনি জেৰক্স কৰি গাঁঠি দি এইখন জমা দিব লাগিব এগ্ৰিকালচাৰ অফিচত। আপোনালোকৰ যোনটো এগ্ৰিকালচাৰ অফিচ হয় তাত জমা দিব লাগিব। এইখিনি আৰু প্ৰচেছটো অনলাইন কিন্তু এতিয়ালৈ হোৱা নাই অসমত, হ'লে জনাই দিম। এইটো অফলাইনত ধুনীয়াকৈ জমা দিব। তো এইখিনি আছিল, ধন্যবাদ।